হেল্ল' কি কৰিছা? অলপত কলেজৰ পৰা আহি পাইছোহি। তুমি? মইনো কি কৰিম আৰু ভাবি আছিলো তোমাৰ কথাকে। হয় নেকি? পিছে এক্সাম পালেহি, পঢ়িব পৰা নাই হা? বেক লাগিলে গম পাবা। পঢ়িম ইমান চিন্তা কৰিব নালাগে নহয়। শুনা, আজি তোমাক বহুত মিছ কৰিছিলো জানা। আজি দিনটো অকল এতিয়াহে কথা পাতিছো আমি। শুনাচোন, কি কোৱা? আজি মই তোমাক কথা এটা কওঁ, তুমি দুখ নকৰো কোৱা? আৰে বাবু, কি কথা কোৱা? মই এনেও দুখ নকৰো। তুমি মোৰ লগত আছাই যেতিয়া দুখ কৰিবলগীয়া কোনো কাৰণ হ'বই নোৱাৰে। মই লগত থকা নথকাৰ কথা নহয়, মানে কথাটো অলপ বেলেগ। হহা কথা নহয়। কি বেলেগ কথা বাবু? আকৌ হাঁহিলা। কোৱা। চৰি বাবু, নাহো দেই। কোৱা এবাৰ। চোৱা, মোৰ লাইফত মোৰ এক্স ঘূৰি আহিছে, আৰু তাইক মই এতিয়াও বহুত ভাল পাওঁ। কি মানে, কি কথা এইবোৰ? যি কৈছো সঁচা কৈছো। মোৰ এক্স মোৰ লাইফত ঘূৰি আহিছে, আৰু মই তাইৰ লাইফত ঘূৰি গৈছো। মোক পাহৰি যোৱা আৰু প্লিজ, মোক পাৰিলে মাফ কৰি দিবা। চৰি।